হেল্ল'। কি কৰি আছ খুৰা? বহি আছো আৰু তুমি কি কৰি আছ? তুমি কি কৰি আছ? মই ঘৰতে আছো। ঘৰত আছ? কিয় স্কুলত? স্কুলত যোৱা নাই। কিয়? মোৰ আজি জন্মদিন নহয়। মায়ে দেখোন ক'লে খুৰা দেখোন অহা নাই। এবাৰ আহি যাব বুলি কৈছো বাৰু। খুৰা দেখোন আমাৰ দিকে অহাই নাই দেখোন, কিবা বেয়া পাইছে নেকি? জন্মদিন? তোমাৰ? আৰে তোমাৰ জন্মদিন মইতো গম পোৱা নাই। কিয়? আমাৰ পাপাক কৈছিলো নহয়। পাপাইতো মোক কোৱা নাই। কোৱা নাই নহয় তোমাৰ পাপাই। কোৱা নাই? নাই। পাহৰিলে কিজানি। এতিয়া পাপা ক'ত আছে? পাপা চকতে ওলাই গৈছে। হয় নেকি? পিছে বাৰু এতিয়া খুৰা দেখোন কৈছে, মায়ে কৈছে দুপৰীয়ালৈ যেনে তেনে খুৰাক মাতে বুলি কবি, আৰু দুপৰীয়া নাহিলে গধূলি আহিব বুলি কবি আৰু। ঠিক আছে, মই দুপৰীয়া নাযাওঁ। মই দুপৰীয়া কিবা এটা বেলেগ কাম এটা আছোঁ, মই সেইকাৰণে মই এতিয়া নাযাওঁ। গধূলি যাম বুলি কবি আৰু মায়ে কবি দেই। হ'ব দে। অঁ বাই। খুৰা আপোনাৰ নামটো কৈ দিয়ক। মোৰ নাম শ্ৰীদীপ ভাৰত চন্দ্ৰ শৰ্মা। ভাৰত চন্দ্ৰ শৰ্মা।